ব্লেক কলা বৰণৰ লেতেৰা স্নান। আমি পানীৰ বৰণ আছে জানো? পানীৰ বৰণ নাই। পানী যোনটো পাত্ৰত থ'ব সেনেকুৱাই বৰণ ল'ব। আমি যদি বগা পাত্ৰত থওঁ তেতিয়া বগাই হ'ব। আমি যদি কলা পাত্ৰত থওঁ কলাই হ'ব। গতিকে নীলা পাত্ৰত থ'লে নীলাই হ'ব। ঠিক তেনেধৰণে আমাৰ মন হৈছে চঞ্চলা। আমাৰ মন ইয়াত আছে, দিল্লীত পাই গ'ল। বহুত এটা আশা থাকে মানুহৰ, সেই আশা কেতিয়াও পূৰণ নহয়। আৰু অভাৱক কেতিয়াও ঘূৰাই নানিব। ঘূৰাই কেনেকৈ আনে? মোৰ এখন গাড়ী কিনিবলৈ মন আছে, সেইবিলাক আশা কৰি লাভ নাই। যেতিয়া যি সামৰ্থত সুযোগ লৈ কিনিবলৈ মন আছে, যদি হয় তেতিয়া লগে লগে কিনিব লাগে। গতিকে মোৰ কিনিব আশা আছে, সেই আশা লৈ লাভ নাই। আমি যি কৰিব লাগে একচুৱেলতে আমি যিটো হয় আমি ভাবি থাকোঁ সেইটো আমি একচুৱেলতে প্ৰকাশ কৰিব নালাগে। মনত যিটো থাকে সেইটোৱেই। কিন্তু যদি আপুনি সেই আপোনাৰ মনৰ ভবা কথাবোৰ কৈ দিয়ে ভৱিষ্যত কি কৰিম বুলি, তেতিয়াহ'লে আপুনি কৰিব নোৱাৰে। আজিকালি সেনেকুৱা যুগ হৈছে। গতিকে ভাৱবোৰ কেতিয়াও সফল নহয়। হয়, কিন্তু আপুনি যদি নোকোৱাকৈ ভাৱবোৰ সফলতা কৰিব পাৰে তেতিয়া হয়। গতিকে ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত কমেণ্টৰ মাধ্যমে জনাব বুলি আশা ৰাখিলোঁ।